দিল্লীৰ লালকিল্লাৰ পৰা বিধানসভালৈকে গোপন সুৰংগ। বিধানসভাৰ এটা কোঠাত পোৱা গৈছে সুৰংগৰ মুখভাগ। কৃত্ৰিম ঘাঁহৰ কাৰ্পেট কাটি উদ্ধাৰ সুৰংগৰ লোহাৰ দৰ্জা। চান্দনী চকৰ লালকিল্লাৰ পৰা দিল্লী বিধানসভালৈকে আছে এক গভীৰ সুৰংগ। এই সুৰংগৰ অৱস্থিতিৰ বিষয়ে বহুদিনৰ পৰা চৰ্চা চলি আছিল যদিও কোনোদিনে ইয়াৰ সংসূত্ৰ পোৱা হোৱা নাছিল। তন্ন তন্নকৈ বিচাৰি সন্ধান পোৱা নাছিল এই গোপন সুৰংগৰ। বৃহস্পতিবাৰে দিল্লী বিধানসভাৰ এটা কোঠাত প্ৰথমবাৰলৈ বিচাৰি পোৱা গ'ল সেই সুৰংগৰ মুখ্য দ্বাৰ। কৃত্ৰিম ঘাঁহেৰে তৈয়াৰী কাৰ্পেট কাটি লুৰে নিৰ্মিত ইয়াৰ দুৱাৰ বিচাৰি পোৱা গ'ল বৃহস্পতিবাৰৰ দিনটোত। সুৰংগৰ সংকীৰ্ণ মুখভাগ খুলিয়েই প্ৰথম দৃষ্টিগোচৰ হয় 5 ফুট গভীৰ আৰু 15 ফুট উচ্চতাৰ এটি কোঠালি। দিল্লী বিধানসভাৰ পৰা লালকিল্লাৰ দূৰত্ব 5.5 কিলোমিটাৰ। অনুৰূপ ধৰণে এই সুৰংগৰ আনুমানিক দূৰত্বও সিমানেই বুলি ধাৰণা কৰা হৈছে। কিন্তু এইখিনিতে আহিবলগীয়া প্ৰশ্নসমূহ হ'ল, এই সুৰংগ কেতিয়াৰ, কোনে কি কাৰণত খন্দাইছিল এই সুৰংগ? ইতিহাসবিদৰ অনুমান প্ৰায় 100 বছৰ আগেয়ে ব্ৰিটিছ আমোলত তৈয়াৰ কৰা হৈছিল সুৰংগটো। 1912 চনত কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল ভাৰতৰ ৰাজধানী। 1926 চনত বৰ্তমানৰ বিধানসভাৰ এই স্থান ব্যৱহাৰ কৰা হৈছিল আদালত হিচাপে। সম্ভৱতঃ সেই সময়তে খন্দা হৈছিল এই গোপন সুৰংগটো। স্বাধীনতা সংগ্ৰামত বন্দী হোৱা বিপ্লৱীসকলক আদালতত হাজিৰ কৰাবলৈ এই সুৰংগ পথৰ ব্যৱহাৰ কৰা হৈছিল। দিল্লী বিধানসভাৰ অধ্যক্ষ ৰামনিবাস গোয়েলে জনাইছে যে বিভিন্ন উন্নয়নমূলক কাম কাজত ভঙা পতা হোৱাৰ বাবে সুৰংগৰ ভিতৰত কোনো পথৰ সন্ধান পোৱা হোৱা নাই। सुरंग का माउथ मिला, लेकिन उस सुरंग को आगे हम नहीं खोद रहे हैं क्योंकि सुरंग के सारे रास्ते, मेट्रो बना, उनका पाइल फाउंडेशन हुआ, बहुत डीपली सीवर लाइन डली, वो सब डैमेज हो चुके हैं। मकसद ये था कि इस सुरंग थी किस जगह पर थी उसको आइडेंटिफाई करके उसको निकाला जाए। माउथ उसका निकल गया। 1912 में कलकत्ता से राजधानी दिल्ली बनी। उस वक्त उसको सेंट्रल लेजिस्लेटिव असेंबली बोलते हैं। तो हमारे सब नेता, नेहरू, लाला लाजपत राय, जो भी इंडियन नेता चुने जाते थे वो यहाँ बैठते थे। इस विधानसभा का जो देश की आज़ादी से संबंध रहा, ये विधानसभा अपने आप एक बहुत बड़ा हमारे लिए क्रांतिकारियों को नमन करने का एक मंदिर है। ব্ৰিটিছ আমোলৰ দৰে সুৰংগটো চলাচলৰ যোগ্য হৈ আছে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে আগন্তুক বৰ্ষৰ 15 আগষ্টৰ ভিতৰত জীৱন্ত ইতিহাসৰ সাক্ষী হোৱা এই সুৰংগটো দৰ্শকৰ বাবে খুলি দিয়াৰ সম্ভাৱনা ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে।